নমস্কাৰ বন্ধু বান্ধৱীসকল এটা বহুত ভাল খবৰ আহিছে অসম চৰকাৰৰ ফালৰ পৰা বি ফাৰ্মাসী কোৰ্সৰ কাৰণে তোমালোকৰ পৰা আবেদন পত্ৰ বিচাৰিছে ইয়াত এপ্লাই কৰিবলৈ তোমালোকে হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰ পাছ হ'ব লাগিব আৰু ইয়াত আবেদন কৰাৰ সময়ত তোমালোকে কোনো ধৰণৰ মাসুল দিব নালাগে গতিকে বলচন বন্ধুসকল আজিৰ সম্পূৰ্ণ ডিটেইলছটো আমি চাই লওঁ বন্ধুসকল এখন হৈছে আজি জনসংযোগত প্ৰকাশিত হোৱা সম্পূৰ্ণ অফিচিয়েল এডভাৰটাইজমেন্ট ইয়াৰ লিখিছে 4 বছৰ ইয়াত ডিগ্ৰী ইন ফাৰ্মাসী কোৰ্সৰ কাৰণে তোমালোকৰ পৰা আবেদন পত্ৰ গ্ৰহণ কৰা হৈছে আৰু ইয়াত এপ্লাই কৰিবলৈ তোমালোকে হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰ পাছ কৰা হ'ব লাগিব আৰু ফিজিক্স কেমিষ্ট্ৰি মেথছ বা ফিজিক্স কেমিষ্ট্ৰি বায়োলজি তোমালোকে 50% থাকিব লাগিব আৰু যোনবিলাক এসটি আৰু এসটি ক্যান্ডিডেট হয় তেখেতলোকক 40% হলে এপ্লাই কৰিবলৈ পাৰিব বয়সৰ ক্ষেত্ৰত ম্যাক্সিমাম 25 বছৰলৈকে সময়সীমা দিয়া হৈছে আৰু তোমালোক এজন অসমৰ বাসিন্দা হ'ব লাগিব ইয়াত এপ্লাই কৰিবলৈ কোনো ধৰণৰ এখন অফিচিয়েল এপ্লিকেশন ফৰ্ম প্ৰকাশ হোৱা নাই তোমালোকে নিজৰ বায়োডাটা বিলাক ভৰাব লাগিব যেনে হয় তোমাৰ নিজৰ নাম ফাদাৰ্স নেম ডেট অফ বাৰ্থ পাৰ্মানেন্ট এড্ৰেছ তোমালোকে হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰত কিমান মাৰ্কস পাইছিল আৰু কোন চনত পাছ কৰিছে হেতু তোমালোকৰ ক্যাটেগৰী এসটি এসটি নে আনৰিজাৰ্ভ হয় এড্ৰেছ ফৰ কমিউনিকেশ্যন ফোন নম্বৰ দিব লাগিব আৰু পিসিবি বা পিসিএমত তোমালোকৰ কিমান পাৰ্সেন্টেজ আছিল হেতু লিখি ভৰাব লাগিব আৰু এপ্লিকেশন ফৰ্মখনৰ লগত গাঁঠি দিবলগীয়া ডকুমেন্টছ খিনি হৈছে পিআৰসি সাৰ্টিফিকেট দিব লাগিব নিজৰ এড্ৰেছ প্ৰুফ দিব লাগিব তোমালোকৰ ক্লাছ 10 আৰু ক্লাছ 12 ৰ মাৰ্কশিট আৰু পাছ সাৰ্টিফিকেট দিব লাগিব আৰু নিজৰ যি এছ প্ৰুফ হয় সেইখন দিব লাগিব মেট্ৰিকৰ এডমিট কাৰ্ড দিলেও হৈ যাব তাৰ পিছত এখন ৰিসেন্ট পাসপোৰ্ট সাইজ ফটোগ্ৰাফ দিব লাগিব সেইখন এটেস্টেড কৰি দিব লাগিব আৰু নিজৰ যি কাষ্ট সাৰ্টিফিকেট হয় সেইখন দিব লাগিব এই সকলোবিলাক ডকুমেন্টছ নিজে এটেস্টেড কৰি দিব লাগিব এপ্লিকেশন ফৰ্ম জমা দিয়া এড্ৰেছটো হৈছে ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন আসাম 6 মাইল খানাপাৰা গুৱাহাটী 22 ড্ৰপ বক্স এই এড্ৰেছটো তোমালোকে জমা দিব লাগিব আৰু মেইন কথাটো হ'ল ইয়াত তোমালোকে বাই পোষ্ট পঠিয়ালে নহব নিজে গৈ জমা দিব লাগিব আৰু ইয়াত 3টা পোষ্ট খালি হৈ আছে আৰু লাষ্ট ডেট হৈছে 20 জুলাই 2019 আৰু ইয়াত এপ্লাই কৰাৰ সময় তোমালোকে কোনো ধৰণৰ মাসুল দিব নালাগে গতিকে বন্ধুসকল আজিলৈ ইমানে ভিডিঅ চাই কেনে পালা মোক জনাবা নিজৰ ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰা আৰু যদি ভাল লাগে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লবা ধন্যবাদ